So guys, আজি এটা নিউ ভিডিও লৈ আইছো। So আজি বহুত এক্সাইটেড কিয়নো আজি পৰীক্ষা শেষ হৈছে আৰু এটা মাংস আনিছো এবিধ মাংস জিবিধ মাংসৰ নাম নকলেও হ'ব আপোনালোকে চিনি পায়। So guys মই আছো অৰিন্দমৰ ৰুমত। So কি মাংস বনাইছো বলক ভিডিওটা আৰম্ভ কৰো। So guys এয়া মাংস মই বনাই আছো দেখিছেই এই মাংসবিধৰ নাম নকলেও হ'ব গপস যেহেতু আজি আমাৰ পাৰ্টিটো পুৰা গপসকে দিছো আৰু গাইস মই বনাই আছো আৰু গাইস কি কম আৰু তলত চাকা কোন লাগি ধৰিছে অকমান লৰাই দিব লাগিব। সো গাইস এই আলু ভাজি থৈছো প্ৰথমতে আৰু এই মছলা চছলা ইয়াত পুৰা দিয়া হৈ আছে আৰু গাইস আপোনালোকে আমি কম খাব সময়টো এটা কিবা এটা কম বাৰু তাৰ আগতে এইটো আপোনালোকক এনে দেখাইছো কেনকা হৈছে আপোনালোকে কেনকা হৈছে কালাৰটো আপোনালোকে ক'ব আপোনালোকে কমেন্টত ক'ব কালাৰটো কেনকা হৈছে। সো গাইস আমি যেটো এটা পেষ্ট এটা ইউজ কৰিছো এটো হৈছে আপোনালোকক দেখাইছো এটো ইয়াতে নহৰু আৰু আদাৰ যেহেতু পেষ্ট থাকে। সো গাইস এইটো 5 টকা পেকেট এই পেকেটটো দি দিও আৰু গাইস আমিটো ইমান কষ্ট কৰিব নোৱাৰো ন কিয়নো নহৰু আদা এটা ক'ত পিহিম গৈ পটাছটাও নাই। সো আমি ৰুমত থাকো। সো গাইস কেনকে বনাইছো আৰু সো আপোনালোকে কমেন্টত ক'ব মাংস কালাৰটো কেনকা হৈছে। সো গাইস এটো আমাৰ অৰিন্দম